চৰকাৰৰ ফেচিবাদী সিদ্ধান্তৰ বিৰোধিতা দেশৰ বিদ্যুৎ কৰ্মচাৰীৰ সন্থাৰ বিদ্যুৎ খণ্ডক ব্যক্তিগতকৰণৰ বিৰোধিতাৰে দেশজুৰি বিদ্যুৎ কৰ্মচাৰী আৰু অভিযন্তাৰ বিক্ষোভ কাৰ্যসূচী আজি লখিমপুৰ বিভিন্ন প্ৰান্তত ৰূপায়ণ কৰা হয়। নাওবৈচাত নাৰায়ণপুৰ আৰু বিহপুৰীয়াতো বিদ্যুৎ বিভাগৰ কৰ্মচাৰীসকলে বিভিন্ন দাবী উত্থাপন কৰি সাব্যস্ত কৰে প্ৰতিবাদ। চৰকাৰী দাবীসমূহ মানি নললে তীব্ৰ আন্দোলনৰ হুংকাৰ কৰ্মচাৰীসকলৰ। বিদ্যুৎ কৰ্মচাৰীসকলৰ চাকৰি নিয়মীয়াকৰণ কৰাৰো দাবী জনাই চৰকাৰক। হাতে হাতে প্লে কাৰ্ড লৈ নাওবৈচা বিদ্যুৎ উপসংমণ্ডলৰ কৰ্মচাৰীসকলে চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্লোগান দি পৰিৱেশ উত্তাল কৰাও দেখা যায়। কাৰ্যসূচী ৰূপায়ণ কৰিছে। বিদ্যুৎ খণ্ডৰ বহুত দিন ধৰি কেন্দ্ৰীয় চৰকাৰে বহুত দিন ধৰি বিদ্যুৎ খণ্ডক ব্যক্তিকৰণ কৰিবৰ কাৰণে তেওঁলোকে প্ৰক্ৰিয়া চলাই আছে আৰু এই ফেচিবাদী যি প্ৰক্ৰিয়া চলাইছে এই প্ৰক্ৰিয়া আমি সম্পূৰ্ণ বিৰোধিতা কৰিছোঁ। আমি কৰ্মচাৰীসকলৰ যিহেতু আমি দেহে কেহে কষ্ট কৰি আমি বিদ্যুৎ খণ্ডৰ উন্নতিৰ কাৰণে আমি চেষ্টা কৰি আছোঁ। আমাৰ প্ৰতি আমাৰ উত্তৰণৰ কাৰণে আমাৰ ভৱিষ্যতৰ প্ৰজন্মৰ কাৰণে চিন্তা কৰি আমি এই প্ৰতিবাদী কাৰ্যসূচী লৈছোঁ যে বিদ্যুৎ খণ্ডখন ভৱিষ্যতে ব্যক্তিগতকৰণ নহয় আৰু চৰকাৰৰ অধীনত থাকে আৰু চৰকাৰে ইয়াৰ সম্পূৰ্ণ দায়িত্ব ল'ব লাগিব। চৰকাৰে যদি কোনো পুঁজিবাদী গোষ্ঠীক এই বিদ্যুৎ খণ্ডক ঘটাবলৈ চেষ্টা কৰিছে আমি সম্পূৰ্ণ তাৰ বাবে নিন্দা কৰিছোঁ আৰু আমি ইয়াৰ বিৰোধিতা কৰিছোঁ। যদি চৰকাৰে আপোনালোকৰ দাবীসমূহ মানি নলয়, চৰকাৰে দাবীসমূহ মানি ল'লে আমি অনাগত দিনত ইয়াৰ জংগী আন্দোলন ল'ম আৰু ইয়াতকৈ কঠোৰ পদক্ষেপ ল'ম বুলি আমি অনুৰোধ কৰিছোঁ। আৰু আমি সকলোকে আমি চৰকাৰক অনুৰোধ কৰিছোঁ যাতে আমাৰ ভৱিষ্যত প্ৰজন্মৰ কাৰণে তেওঁলোকে চিন্তা কৰে, এনেকৈ তেওঁলোকৰ যি মন যায় তাকে তেওঁলোকে নকৰে। আৰু ইয়াৰ আমি এই প্ৰতিবাদৰ ভাষা তেওঁলোকে যদি ভৱিষ্যতে বুজি নাপায় তেনেহ'লে আমি ইয়াতকৈ কঠোৰতম ব্যৱস্থা ল'ম। আমি আমাৰ সম্পূৰ্ণ ৰাজহ প্ৰক্ৰিয়া আমি বন্ধ কৰি দিম। সম্পূৰ্ণ আমি বিদ্যুৎ কৰ্মচাৰী টেকনিকেল কৰ্মচাৰীসকলে সকলো সম্পূৰ্ণ আন্ধাৰ কাৰ্যসূচী আমি গ্ৰহণ কৰিম, ইয়াকে আমি জনাইছোঁ। গতিকে আমি চৰকাৰক ইয়াৰ কাৰণে তেওঁলোকৰ যি সুদূৰ প্ৰসাৰী আমি নৰেন্দ্ৰ মোদী চৰকাৰক আৰু হিমন্ত বিশ্ব শৰ্মাৰ অসম চৰকাৰক আমি অনুৰোধ কৰিছোঁ যাতে আমাৰ কৰ্মীসকলৰ বিষয়ে তেওঁলোকে চিন্তা কৰে আৰু আমাৰ ভৱিষ্যতৰ কথা তেওঁলোকে চিন্তা কৰে। দাবীসমূহ হৈছে বিদ্যুৎ খণ্ড ব্যক্তিগতকৰণ প্ৰক্ৰিয়া বন্ধ কৰক, বিদ্যুৎ খণ্ডৰ ব্যক্তিগতকৰণৰ উদ্দেশ্যে উত্থাপন কৰা আৰু ষ্টেণ্ডাৰ্ড ৰিডিং ডকুমেণ্ট বাতিল কৰক, ৰাজ্যৰ আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৰাজহুৱা বিদ্যুৎ খণ্ড ব্যক্তিগতকৰণ প্ৰক্ৰিয়াটো বন্ধ কৰিব লাগে, সকলো ঠিকাভিত্তিত অস্থায়ী বিদ্যুৎ শ্ৰমিকৰ চাকৰি নিয়মীয়া কৰক, ৰাজ্যৰ নিজস্ব বিদ্যুৎ উৎপাদন বৃদ্ধি কৰক, ছাব ষ্টেচনসমূহ ফ্ৰেঞ্চাইজিকৰণ কৰা প্ৰক্ৰিয়া বন্ধ কৰক, সকলো খালী পদসমূহ বিধিবদ্ধ নিয়ম অনুসৰি পূৰণ কৰি আৰু লগতে পদোন্নতি দিয়াৰ দাবীৰে আমি আজি এই আন্দোলন কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ।